নমস্কাৰ আপোনালোকক সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে একদম স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মানে অলপ বেলেগ টাইপৰ ভিডিঅ' বনাবলৈ আহিছোঁ। আপোনালোকে এই ফটোটো মই লগাই দিছোঁ, সেই আপোনালোকে দেখা পাইছে একদম খুব লজ্জিত আৰু খুব দুখিত এটা মানে কি ভিডিঅ'। আপোনালোকে এই ফটোখনত দেখিবলৈ পাইছে, আপোনালোকে ইত্যাদিৰ পৰা ভাইৰেল হৈ থকা দেখিবলৈ পাইছেই চাগে। চ' ফেচবুক, ইনষ্টা, ইউটিউব সকলোতে আপোনালোকে এই ফটোটো পাই আছে। এইজনী হৈছে আপোনালোকে দেখাই পাইছে, এইজনী হৈছে পাগলী, একো নাজানে। পাগলী কি জানে, তাৰ লগত এনেকুৱা এটা সুকৰ্ম বুলি ক'লে একদম লাজ লগা এটা কথা। চ' কোনে কৰিলে এই কামটো গাইছ, তাই কি জানে সি আপোনালোকে দেখা পাইছে। তাই মানে কি কেঁচুৱাটো কোলাত লৈ আছে, এইফালে আপোনালোকে দেখা পাইছে নাৰী মানে কি ওলাই আছে। এনেকুৱা মানে কি এনেকুৱা এই দুনীয়াখনৰ কথা কি গম গাইছে, এনেকুৱা এজন ব্যক্তিৰ লগত এনেকুৱা সুকৰ্ম কেনেকৈ ভাবিব পাৰিলে। আপোনালোকে দেখা পাইছে একদম তাই কি জানে, ক'ত যাব, কি কৰিব। এতিয়া বৰ্তমানলৈকে কি হৈছে তাই একো গমেই পোৱা নাই। চ' এইটো কি কৰিবা, কি কৰিব লাগে বা ক'ত কি একো গমেই পোৱা নাই। এনেকুৱা মানুহ পৃথিৱীত জীয়াই, মানুহ বুলি ক'ব গাইছ মানে কি একদম লাজে লগা আছে। একদম জীৱ জন্তুতকৈ মানে কি একদম ৰাক্ষসহীন বুলি ক'ব পাৰি। মানুহ হ'লেতো এনেকুৱা কাম নকৰিলে হয়। গাইছ ইয়াৰ বিষয়ে আপোনালোকক মানে অলপো দয়া মৰম অলপো নালাগিল নে এই পাগলীজনীৰ লগত এনেকুৱা এটা কাম কৰিবলৈ। চ' সেইকাৰণে মই গাইছ মানে ভিডিঅ'টো মই বেলেগ কাৰণত বনোৱা নাই, মই এটা কাৰণতে আপোনালোক মানে এই ভিডিঅ'টোৰ দ্বাৰা এটা মেছেজ দিব ওলাইছোঁ মানে ছোৱালীখিনি। চ' মানে কি এই পাগলীজনীৰ লগত যদি এনেকুৱা এটা ঘটনা ঘটিব পাৰিছে, তেনেহ'লে আমাৰ যিখিনি আৰু ভাল আছে মানে কি ধৰক যিখিনি ছোৱালী আছে আমাৰ অকলে ঘূৰি থাকে কিছুমান, চ' অলপ সতৰ্ক হওক, চ' অলপ ষ্ট্ৰং হওক। চ' এইখিনি মানে কি আৰু আপোনালোকে এই ভিডিঅ'টো একদম পুৰা বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। মানে ক'ৰ হয় কি কথা মানে এইটো বস্তু কোনোবাই যদি জানে ধৰক আপোনালোকে কমেণ্ট কৰি জনাই দিয়ক, বা ছোৱালীজনী ক'ৰ হয়। চ' আৰু ইয়াৰ ওপৰত মানে চৰকাৰে যদি অলপ মানে সতৰ্ক কৰি দিয়ে, চ' অলপ ভাল হ'ব। সেইকাৰণে আপোনালোকে পূৰা শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ গোটেইখিনি কৰি দিব। তেন্তে আৰু নতুন আমাৰ অলপ বেলেগ কণ্টেণ্টৰ ভিডিঅ' আহিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। বাই বাই।